ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত আমি নৱম শ্ৰেণীৰ কলা পাঠৰ অনুশীলনী প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। অনুশীলনী পেজ নম্বৰ 79ৰ প্ৰথম প্ৰশ্নটো আছে কলাৰ সংজ্ঞা দিয়া। আমি জানো যে কলা হৈছে কোষৰ সমষ্টি। উত্তৰটো আমি লিখিম নিৰ্দিষ্ট শৈলীৰে সজ্জিত উৎকৃষ্ট কাৰ্যদক্ষতাৰে কোনো কাম সম্পন্ন কৰা কোষৰ সমষ্টিকে কলা বোলা হয়। কলাৰ কিছুমান উদাহৰণ হৈছে তেজ, ফ্লোএম, পেশী ইত্যাদি। সেকেন্ড কুৱেশ্যনটো আছে কি কি উপাদানেৰে জাইলেম কলা গঠিত? সেইবোৰৰ নাম উল্লেখ কৰা। জাইলেম হৈছে এবিধ জটিল স্থায়ী কলা। জাইলেমবিলাক 4বিধ কোষেৰে গঠিত। সেই কোষ 4বিধ হৈছে ট্ৰেকাইট, নলিকা, জাইলেম পেৰেনকাইমা আৰু কাষ্ঠতন্তু। তৃতীয় প্ৰশ্নটো আছে উদ্ভিদৰ সৰল স্থায়ী কলাবিলাক কি ক্ষেত্ৰত জটিল স্থায়ী কলাতকৈ পৃথক? উদ্ভিদৰ সৰল স্থায়ী কলা আৰু জটিল স্থায়ী কলাৰ মাজৰ পাৰ্থক্যবোৰ তলত উল্লেখ কৰা হ'ল। সৰল স্থায়ী কলা একেবিধ কোষেৰে গঠিত, আনহাতে জটিল স্থায়ী কলা কেইবা প্ৰকাৰৰ কোষেৰে গঠিত। দ্বিতীয় পাৰ্থক্যটো হ'ব সৰল স্থায়ী কলাৰ কোষবোৰ দেখাত একে আৰু একে ধৰণৰ কাম সমাধা কৰে, আনহাতে জটিল স্থায়ী কলাসমূহত বিভিন্ন প্ৰকাৰৰ কোষে বেলেগ বেলেগ কাৰ্য সম্পন্ন কৰে, যেনে ট্ৰেকাইড আৰু নলিকাবোৰে উদ্ভিদ দেহত পানী পৰিবহণ কৰে। কাষ্ঠতন্তুবিলাকে উদ্ভিদ দেহক দৃঢ়তা প্ৰদান কৰে। সৰল স্থায়ী কলা 3 প্ৰকাৰৰ: পেৰেনকাইমা, কলেনকাইমা আৰু স্ক্লেৰেনকাইমা। জটিল স্থায়ী কলা 2 প্ৰকাৰৰ: জাইলেম আৰু ফ্লোএম। নেক্সট কুৱেশ্যনটো আছে কোষবেৰৰ ওপৰত ভিত্তি কৰি পেৰেনকাইমা, কলেনকাইমা, স্ক্লেৰেনকাইমাৰ মাজত থকা পাৰ্থক্য দাঙি ধৰা। এই কলাসমূহৰ গঠন কেনেধৰণৰ হয় আৰু কিহেৰে গঠিত সেয়া আমি উল্লেখ কৰিম। পেৰেনকাইমাৰ কোষবেৰখন পাতল হয় আৰু কোষবোৰ পাতলকৈ সজ্জিত হৈ থাকে। পেৰেনকাইমাৰ কোষবেৰখন চেলুলোজেৰে গঠিত। কলেনকাইমা কলাৰ কোষ মধ্যৱৰ্তী স্থান একেবাৰে কম আৰু অনিয়মিতভাৱে কোষবোৰৰ চুকবিলাক ডাঠ হয়। কোষবেৰখন পেক্টিন আৰু হেমিচেলুলোজেৰে গঠিত। স্ক্লেৰেনকাইমাৰ কোষবেৰখন ডাঠ হয় কাৰণ ইয়াত লিগনিন নামৰ এবিধ ৰাসায়নিক পদাৰ্থ জমা হৈ থাকে। কোষবেৰখন লিগনিনেৰে গঠিত। পত্ৰৰন্ধ্ৰৰ কাৰ্যবিলাক কি কি? উদ্ভিদৰ পাতত থকা ছিদ্ৰবোৰক পত্ৰৰন্ধ্ৰ বুলি কোৱা হয়। পত্ৰৰন্ধ্ৰৰ মাজেৰে বায়ুমণ্ডলীয় গেছ যেনে অক্সিজেন, কাৰ্বন ডাই অক্সাইডৰ আদান প্ৰদান হয়। পাতৰ পৃষ্ঠত থকা পত্ৰৰন্ধ্ৰৰ মাজেৰে প্ৰচ্ছেদন প্ৰক্ৰিয়াৰ দ্বাৰা পানী বাষ্পীভূত হয়, অৰ্থাৎ প্ৰচ্ছেদন প্ৰক্ৰিয়াৰ দ্বাৰা পাতৰ পৰা বাষ্প আকাৰে পানী ওলাই যায় আৰু সেয়া কিহৰ মাজেৰে হয়? পত্ৰৰন্ধ্ৰৰ মাজেৰে। 6 নম্বৰ প্ৰশ্নটো দিছে প্ৰাণীদেহৰ চলনৰ লগত জড়িত কলাসমূহ কি কি? উত্তৰটো হ'ব প্ৰাণীদেহৰ চলনৰ লগত জড়িত কলাসমূহ হৈছে পেশী কলা। পেশী কলা 3 প্ৰকাৰৰ: ৰেখিত পেশী, অৰেখিত পেশী আৰু হৃদপেশী। স্নায়ু কোষ বা নিউৰন দেখাত কেনেকুৱা হয়? নিউৰনত 2টা অংশ থাকে, এটা হৈছে দেহকোষ আৰু আনটো হৈছে স্নায়ু প্ৰবৰ্ধ। দেহকোষত এটা ডাঙৰ কোষকেন্দ্ৰ বা নিউক্লিয়াছ থাকে। কোষকেন্দ্ৰটো কোষ প্ৰৰখত উপঙি থাকে। দেহকোষৰ পৰা এডাল দীঘল নলী ওলাই যাক এক্সন বুলি কোৱা হয়। এই চিত্ৰখনত এটা স্নায়ুকোষ দেখুওৱা হৈছে। দেহকোষৰ পৰা শাখা প্ৰশাখাযুক্ত স্নায়ু প্ৰবৰ্ধ ওলাই যাক ডেনড্ৰাইট বুলি কোৱা হয়। 8 নম্বৰ প্ৰশ্নটো হৈছে হৃদপেশীৰ 3টা বৈশিষ্ট্য উল্লেখ কৰা। হৃদপেশীৰ 3টা বৈশিষ্ট্য হ'ল ই এক প্ৰকাৰৰ অনৈচ্ছিক পেশী, অৰ্থাৎ এই পেশীবোৰৰ কাৰ্যপ্ৰণালী প্ৰাণীৰ ইচ্ছানুসৰি কৰিব নোৱাৰি। এই পেশীৰ তন্তুবোৰ বা ফাইবাৰবোৰ শাখা বিশিষ্ট বা ব্ৰাঞ্চড হৈ থাকে, চুঙা আকৃতিৰ আৰু এক কোষকেন্দ্ৰযুক্ত বা এটা নিউক্লিয়াছ থাকে। হৃদপেশীয়ে প্ৰাণীৰ হৃদযন্ত্ৰৰ সংকোচন আৰু প্ৰসাৰণ নিয়ন্ত্ৰণ কৰে।
এৰিঅলাৰ কলাৰ কাৰ্যসমূহ কি কি? এৰিঅলাৰ কলাসমূহে আভ্যন্তৰীণ অংগবোৰক বা শৰীৰৰ ভিতৰৰ অংগসমূহক সুৰক্ষা প্ৰদান কৰে আৰু ইহঁতে ছাল আৰু পেশী কলাৰ ক্ষত অংশ মেৰামতি কৰে। চিত্ৰৰ সহায়ত বিভিন্ন প্ৰকাৰৰ পেশীতন্তুসমূহৰ মাজৰ পাৰ্থক্য দেখুওৱা। বিভিন্ন প্ৰকাৰৰ পেশীতন্তুসমূহ হৈছে ৰেখিত পেশী, অৰেখিত পেশী আৰু হৃদপেশী। ৰেখিত পেশীৰ কোষবিলাক দীঘলীয়া, চুঙাকৃতি আৰু শাখাহীন। কোষবিলাক বহু কোষকেন্দ্ৰযুক্ত। ডাৰ্ক বেণ্ড আৰু লাইট বেণ্ড পোৱা যায়। অৰেখিত পেশীৰ কোষবিলাক দীঘল আৰু মাকু সদৃশ। একোটা কোষত এটাই মাত্ৰ কোষকেন্দ্ৰ থাকে। হৃদপেশীৰ তন্তুবোৰ শাখাবিশিষ্ট আৰু চুঙাকৃতিৰ। একোটা কোষত এটাই কোষকেন্দ্ৰ পোৱা যায়। 10 নম্বৰৰ পিছৰ প্ৰশ্নোত্তৰসমূহ আমি পিছৰ ক্লাছত আলোচনা কৰিম। ধন্যবাদ।